নমস্কাৰ। সমূহ ৰাজনৈতিক দললৈ প্ৰতিগৰাকী ৰাজনৈতিক দলৰ নেতাক এটা অনুৰোধ কৰোঁ যে আপোনালোকে এটা একদম কাম এটা কৰক আমাৰ কাৰণে, যিটো কামত এটা উইন উইন চিটুৱেশ্যন এটা হ'ব, যোনটিকে আপোনালোকো জয়ী হ'ব, আমিও জয়ী হ'ম। আপোনালোক সকলোবোৰ আহি পেলাই এই ৰাইজৰ দল কংগ্ৰেছ একো থাকিব নালাগে, আপোনালোক সকলো আহি পেলাই একমাত্ৰ এটা দলত যোগদান কৰক, সেইটো হৈছে বিজেপি দল। আপোনালোকে যিহেতু পিছত গৈ পেলাই যোগদান কৰিবই, গতিকে ইলেকশ্যনৰ আগতে আৰু যাতে কোনো ধৰণৰ আমি নাটকবাজ আপোনালোকে ঢংগীবাজ আপোনালোকে এই নটংগীবোৰ যাতে আমি চাই থাকিব লগা নহয়, আপোনালোকে গোটেইবোৰ আহি পেলাই কি কৰক, এটা ৰাজনৈতিক দলত যোগদান কৰক, বিজেপি দলত যোগদান কৰক। তো যোগদান কৰিলে আমাৰ সুবিধা কি হ'ব, যিহেতু আপোনালোকে এটা দলত যোগদান কৰিব, যোগদান কৰাৰ লগে লগে আমাৰ এটা খুব বহুত ডাঙৰ এটা সুবিধা হ'ব। সেইটো হৈছে আমাৰ যিমানখিনি ৰাজকোষৰ ধন আছে, আমাৰ যিমানখিনি টেক্সৰ ধন আছে, সেই টেক্সৰ ধনখিনি, সেই আমাৰ ৰাজকোষৰ ধনখিনি আপোনালোকে ইলেকশ্যনৰ নামত খৰচ নকৰি পেলাই মাত্ৰ দুটা কামত খৰচ কৰক। এটা হৈছে আমাৰ শিক্ষা, আনটো হৈছে আমাৰ স্বাস্থ্য। এই দুটা কামত যেতিয়া নেকি আপোনালোকে খৰচ কৰিব, অসমৰ খাতি খোৱা মানুহখিনি, যিখিনি মানুহৰ কথা কোনেও নাভাবে, এই মানুহৰ যিখিনি নেকি আমাৰ ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীখিনি নিশ্চিতভাৱে কি হ'ব, উপকাৰ এটা হ'ব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত ডাঙৰ এটা পৰিৱৰ্তন এটা আহিব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই কামটো কৰক। যিহেতু আপোনালোকৰ কোনো আদৰ্শগত কোনো একো নাই, গতিকে আকৌ যিহেতু গৈ পেলাই বিজেপিত যোগদান কৰিব, গতিকে এতিয়াই যোগদান কৰক। কোনো ধৰণৰ ইলেকশ্যন হ'ব নালাগে, একমাত্ৰ চিলেকশ্যনৰ থ্ৰুৱেদি চিলেকশ্যন যোনে যাক যেনেকৈ কৰিব, কোন MLA হ'ব, কোন মন্ত্ৰী হ'ব, হৈ থাকিব। কিন্তু আপোনালোকৰ সেইটো সুবিধা হ'ল। তো আমাৰো কি হ'ল, ৰাজকোষৰ ধনটো বচাৰ লগে লগে আমাৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পৰিমাণে আমি কি পালোঁ, সকাহ পালোঁ। 2 নম্বৰ আটাইতকৈ ডাঙৰ যিটো নেকি আমাৰ সুবিধা, আৰু যিটো নেকি আমাৰ সুবিধা বুলি ক'ব লাগিব, সেই আটাইতকৈ ডাঙৰ যিটো নেকি আমাৰ ঘটনা ঘটিব, সেইটো হৈছে আপোনালোকে এই ধৰ্মৰ নামত যিটো নেকি বিষ বাষ্প বিয়পাই থাকে, সমাজত যিটো নেকি ধৰ্ম কৰি পেলাই যিটো নেকি বিষ বাষ্প বিয়পাই থাকে, যিটো নেকি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই পেলাই এই সাধাৰণ মানুহখিনিক যিমানখিনি উত্তেজিত কৰে, যি এই অসমৰ যিটো নেকি সুস্থ বাতাৱৰণ, এই সুস্থ বাতাৱৰণ যেনেকৈ নেকি বিনষ্ট কৰি থাকে, যিটো নেকি বিঘ্নিত কৰে, সেইখিনিৰ পৰা অন্তত আমি কি পাম, ৰেহাই পাম। সেইখিনি অন্তত আমি নহ'ব, আমি যাতে ধৰ্মৰ নামত কোনো ধৰণৰ অশান্তি ভুগি থাকিব লগা নহয়, অন্তত সেইখিনিৰ পৰা আমি কি পাম, মুক্তি পাম। আপোনালোকে এইকেইটা অন্তত কাম কৰক। আমাৰ দুটা সুবিধা হ'ব, এটা উইন উইন চিটুৱেশ্যন হ'ব। সেইটো হৈছে আমাৰ যিহেতু দুটা সুবিধা হ'ব, এটা হৈছে আমাৰ শিক্ষা আৰু স্বাস্থ্য, আনটো হৈছে যিহেতু আপোনালোকে ৰাজনীতিৰ নামত, ধৰ্মৰ নামত ৰাজনীতি কৰি পেলাই আমাৰ মাজত কোনো ধৰণৰ বিবাদ সৃষ্টি কৰিব নোৱাৰে, কোনো ধৰণৰ সংঘৰ্ষ সৃষ্টি কৰিব নোৱাৰে, কোনো ধৰণৰ মাৰাকাট সৃষ্টি কৰিব নোৱাৰে, তাৰ পৰা আমি ৰক্ষা পাম। তাৰ উপৰিও আপোনালোকৰ আটাইতকৈ ডাঙৰ এটা সুবিধা কি হ'ব, সেইটো হৈছে আপোনালোকে পৰ্যায়মানে যিমান পাৰে টকাৰ পাহাৰ গঢ়িব, দুৰ্নীতি কৰিব, ভ্ৰষ্টাচাৰ কৰিব, যিমান যি পাৰে নিজৰ ঘৈণীৰ নামত কি কৰিব, কোটি কোটি টকাৰ, হাজাৰ কোটি টকাৰ কি কৰিব, সম্পত্তিৰ পাহাৰ গঢ়িব। পীযুষ হাজৰিকা হওক বা হিমন্ত বিশ্ব হওক বা গড় মাৰি কেনে টকাৰ পাহাৰ গঢ়া ৰকিবুল হুছেইনে হওক, এই লোকৰ নিচিনাকৈ আপোনালোকে যোনে যিমান পাৰে টকাৰ পাহাৰ গঢ়িব, 7 পুৰুষে খাব পৰাকৈ এখন ডাঙৰ টকাৰ এখন পাহাৰ গঢ়ি থৈ যাব। অসমৰ ৰাইজৰ কথা কোনো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ সুবিধা, আটাইতকৈ ডাঙৰ সুবিধা হ'ব সেইটো। তাৰ উপৰিও যিহেতু কোনো ধৰণৰ বিৰোধী দল নাথাকিলে কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত নহ'ব। অসমবাসী ৰাইজৰো ঠিক তেনেকৈ কোনো ৰাজপথত আহি কিনে তেতিয়া প্ৰতিবাদ নকৰে, আৰু প্ৰতিবাদ কৰাৰ যিহেতু কাৰো সময় নাথাকিব, গতিকে আপোনালোকে নিশ্চিন্ত মনে উঠি ৰজা বহি ৰজা হয় কিবা হয় কৰি থাকিব, একদম পূৰা মানে বিন্দাছ খাই থাকিব, মানে অসমখন কোটি কোটি খাই পেলাই শেষ কৰি পেলাব। আৰু আমাৰ এটা বহুদিনীয়া এটা সমস্যা, সেই সমস্যাটোৰ যিটো এটা ইছ্যু হৈ আছে, আৰু সেই যিটো সমস্যাৰ কোনো সমাধান নাই বুলি সকলোৱে জানে, সেই বিষয়টো হৈছে যে বাংলাদেশী খেদাৰ যিটো নেকি ইছ্যু, বাংলাদেশী বিধানৰ যিটো নেকি বিষয়, সেই বিষয়টো অন্তত তল পৰিব। আপোনালোকৰ সেই নাটক আৰু ঢংগীবাজ কথাবোৰ অন্তত আমি শুনি থাকিব নালাগে যে এইবাৰ ইলেকশ্যনত জিকিলে আমি গোটেই বাংলাদেশীবোৰক ছাটাই মাৰিম, গোটেই বাংলাদেশীবোৰক ইয়াৰ পৰা খেদাই দিম। অন্তত সেই বিষয়ৰ পৰা অসমবাসীৰ কাণখন অন্তত বাচিব। তেনেকুৱা ধৰণৰ কিছুমান অলিক সপোন দেখাৰ পৰা আমি আঁতৰত থাকিব পাৰিম। অন্তত তেতিয়া আমি আশাহত নহওঁ যে বাংলাদেশী খেদাৰ কোনো ধৰণৰ প্লেনিং নাই, যিহেতু খেদিম বুলি কোৱা নাই বা খেদিব নোৱাৰে, কিন্তু আমি আশ্বস্ত হ'ব পাৰিম যে অ'কে, এইখিনি মানুহ ইয়াতে আছে, ইয়াতে থাকক, লাগে বাংলাদেশেই থাকক, তেওঁলোক খেদিব নালাগে, ইয়াতে থাকক। যি ভৰপাই কৰিব লাগে সেয়া সাধাৰণ মানুহে ভৰপাই কৰিব, আপোনালোকে কৰিব নালাগে। আপোনালোকে যিহেতু টকাৰ পাহাৰখন গঢ়ি পেলাই 7 পুৰুষে খাব পৰাকৈ টকাৰ পাহাৰখন গঢ়িব, আপোনালোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়াব, এটা চিকিউৰ এটা লাইফ এটা পাব। গতিকে সাধাৰণ মানুহৰ কথা ভাবি কেনে আপোনালোকৰ মূৰৰ চুলি পকাব নালাগে। অন্ততঃ আমাক ইয়াৰ পৰা ৰক্ষা কৰক, আৰু আপোনালোকে নিজেও ৰক্ষা হওক। ধন্যবাদ।